নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি, তেল নিদিয়াকৈ ৰন্ধা গাহৰি মাংসৰ এটা ৰেচিপি। তাৰ কাৰণে মই এখন কেৰাহীত গাহৰি মাংস বইল কৰি লৈছোঁ। 3 পৰা 4 মিনিট সময় মই গাহৰি মাংসখিনি বইল কৰি ল'লোঁ আৰু দেখিছে বইল কৰা গাহৰি মাংসখিনি লৈছোঁ আৰু তাত দিবৰ কাৰণে মই লাই শাক লৈছোঁ। ধুনীয়াকৈ ধুই লৈছোঁ আৰু এই মাংসখিনি ভাজিবৰ কাৰণে 2টা কটা পিঁয়াজ আৰু শুকান জলকীয়া, আদা নহৰু পেষ্ট, কেইটামান কেঁচা জলকীয়া ফালি লৈছোঁ আৰু লগতে এটা আলু লৈছোঁ। আৰু মই এইখিনি ভাজিবৰ কাৰণে এখন কেৰাহীত গাহৰি মাংস কেইটুকুৰামান দি ল'লোঁ। তাৰ পৰা তেলখিনি ওলাওঁতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি যিহেতু মই তাৰ তেলতে ভাজিব লাগিব, যিহেতু ইয়াত বেলেগ তেল দিয়া হোৱা নাই। ইয়াত এতিয়া শুকান জলকীয়া আৰু কেঁচা জলকীয়াখিনি দি ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। আৰু কম পৰিমাণে ব্ৰাউন কালাৰ হোৱাৰ পিছত বইল কৰা গাহৰি মাংসখিনি দি দিয়া হৈছে আৰু এইখিনি ধুনীয়াকৈ 3 পৰা 4 মিনিট সময় লৰাব লাগিব আৰু লৰোৱাৰ পিছত ধুনীয়া এটা গোন্ধ ওলাব আৰু তাৰপিছত আমি এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম আৰু ঢাকন উদঙিয়াৰ পিছত আমি দেখা পালোঁ যে তেলখিনি ক্ৰমান্বয়ে ওলাবলৈ ধৰিছে। তেলখিনি নোলোৱালৈকে কিন্তু কম জুইত আমি এইখিনি ঢাকন দি ৰাখিব লাগিব, যিহেতু বিনা তেলত আমি ৰন্ধা হৈছে। আৰু এতিয়া আমি ইয়াত দি দিছোঁ আদা নহৰু পেষ্টখিনি আৰু এনেকৈ 4 মিনিট 5 মিনিট আমি এইখিনি ভাজিয়ে আছোঁ আৰু দেখিছে তেল অলপ অলপ বিৰিঙিব ধৰিছে আৰু তেতিয়াই আমি ইয়াত সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু হালধি 2 চামুচ দি দিছোঁ। হালধি 2 চামুচ দিয়াৰ পিছত ইয়াত আমি ব্যৱহাৰ কৰিম ধনিয়া পাউডাৰ দিয়াৰ পিছত জিৰা পাউডাৰ 1 চামুচ দিছোঁ আৰু ইয়াৰ লগতে দিছোঁ জলকীয়া গুড়ি 1 চামুচ। জলকীয়া গুড়িখিনিয়ে কালাৰো আনি দিব আৰু জ্বলাটো অলপ আনি দিব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ আকৌ এবাৰ লৰাব লাগিব, কম জুইত লৰাব লাগিব, যিহেতু আমি তেল অকণোৱে ব্যৱহাৰ কৰা নাই। যি তেল ওলাব এই মাংসখিনিৰ পৰাই ওলাব। এইখিনি ঢাকি দিয়াৰ পিছত ঢাকন উলিয়াই আমি এনেধৰণৰ দেখা পালোঁ। মছলাখিনি দিয়া আগতীয়াকৈ হ'ল কাৰণে ইয়াত কালাৰটো উঠিছে। দেখিছে এইখিনি কিন্তু তেল হয়, পানী নহয়। পানী আমি অকণো ব্যৱহাৰ কৰা নাই। এনেধৰণে মাংসখিনি ধুনীয়াকৈ সিজি গ'ল। মাংসখিনি সিজাৰ পিছত আমি ইয়াত দিম মিট মছলা অকণমান। মিট মছলা দিয়াৰ পিছত আমি গৰম মছলা অকণমানো ব্যৱহাৰ কৰিম। আপোনালোকে যদি নিবিচাৰে মিট মছলা আৰু গৰম মছলা ব্যৱহাৰ নকৰাকৈও এই ৰেচিপিটো ৰান্ধিব পাৰে। আৰু এইখিনি মছলা দিয়াৰ পিছত দেখিছে মাংসখিনি প্ৰায় হৈ গৈছে আৰু যিখিনি লাই শাক মই ধুই থৈছিলোঁ সেই লাই শাকখিনি এতিয়া এই মাংসত সৰু সৰুকৈ দি দিম। সৰু সৰুকৈ নিদিলেও আপোনালোকে ডাঙৰকৈও দিব পাৰে, যিহেতু লাই শাকখিনি ধুনীয়াকৈ সিজিয়ে যাব। লাই শাকখিনি আমি দি দিছোঁ। লাই শাকখিনি দিয়াৰ পিছত ধুনীয়াকৈ মাংসখিনিৰ লগত মিলি যোৱাকৈ লৰাব লাগিব। কালাৰটো ধুনীয়া হৈছে দেখিছেনে? আৰু আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাবচোন তেল নিদিয়াকৈ, কেনেকুৱা হৈছে কিন্তু জনাবলৈ নাপাহৰিব। আৰু লৰাই পেলাই আমি পুনৰবাৰ ঢাকন দি ৰাখি দিম আৰু প্ৰায় হৈয়ে গৈছে। দেখিলে মাংসখিনি হৈয়ে গৈছে, দেখিবলৈ অত্যন্ত ধুনীয়া হৈছে। আৰু এইখিনি আমি গৰমে গৰমে পৰিৱেশন কৰিম। দেখিছে কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ।